চাওক UPPL সদায় নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই আছোঁ। তেওঁলোকে বিচাৰে বড়ো প্ৰধান যি দুটা আঞ্চলিক দল আছে তেওঁলোকে একত্ৰিত হ'লে ভাল হয়। BTR চুক্তিৰ কিছু দফা যিহেতু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই, তেনে ক্ষেত্ৰত তেওঁলোকে ভাবিছে আৰু জাতীয় সংগঠন হিচাপে আমি সন্মান জনাই তেওঁলোকৰ কথা মতে আমি কৈছোঁ ঠিক আছে, যদি হ'ব পাৰেতো ভাল। কিন্তু আপোনালোকে দেখিছে অলৰেডি BPF-এ 22টা সমষ্টিত কেণ্ডিডেট ডিক্লেয়াৰ কৰিলে। সমান সমান যদি হ'ব লাগে তেতিয়া 20টা হ'লেহেঁতেন, কিন্তু অলৰেডি তেওঁলোকে 22টা ডিক্লেয়াৰ কৰে। তাৰপৰা আপোনালোকে চাব পাৰে, অনুমান কৰিব পাৰে এইটো কিমান দূৰ সম্ভৱ হ'ব পাৰে। থেংক ইউ। ইতিমধ্যে BPF-এ মানে কৈছে যে 15 তাৰিখৰ ভিতৰত গোটেইখিনি মানে প্ৰাৰ্থী ডিক্লেয়াৰ দিব। মই সেইকাৰণে ক'লোঁ 20টা দি পেলাই যদি মানে অলপ যদি বাদ চালেহেঁতেন সেইটো কথাটো অলপ মানে ভাবিবলৈ মানে থল থাকিলেহেঁতেন। য'ত 22টা ডিক্লেয়াৰ অলৰেডি কৰিছে, তাৰমানে তেওঁলোকেও হয়তো নিবিচাৰে, সেইটোকে প্ৰমাণ কৰে। যেই নহওক নিৰ্বাচন আহি আছে, সকলো দলেই নিৰ্বাচন খেলিব। আমিও সকলো সমষ্টিতে প্ৰাৰ্থী দিয়াৰ আমিও চিন্তা চৰ্চা কৰি আছোঁ। আমি ৰুলিং পাৰ্টি, নাম্বাৰ 1 ৰুলিং পাৰ্টি, গতিকে আমাৰো ক্ষমতা আছে, কিন্তু জাতীয় সংগঠনবিলাকে কোৱাৰ কাৰণেহে আমি অলপ বাদ চাইছোঁ। ফকৰিগ্ৰামত অলৰেডি অসম জাতীয় পৰিষদ আৰু অসম গণ পৰিষদে প্ৰাৰ্থী দিব, এই ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি? চাওক, আমি দেখিছোঁ যিহেতু BTR শান্তি হ'ল, গতিকে ৰাষ্ট্ৰীয় দল আঞ্চলিক দলবিলাকে নিৰ্বাচন খেলিবলৈ আহিছে। মষ্ট ৱেলকাম, আহিব পাৰে, কোনো কথা নাই। ইয়াত যদি দল আছে, কিন্তু আমি কৈ আছোঁ যে তেওঁলোকৰ এজেণ্ডাটো BTR কেন্দ্ৰিক হ'লে ভাল হয়। ৰাষ্ট্ৰীয় দল, ৰাষ্ট্ৰীয় এজেণ্ডা যাতে তেনেকুৱা নহয়, BTR অঞ্চলৰ সাৰ্বঙ্গিক উন্নয়নৰ কাৰণে হোৱাটো ভাল। ইয়াত আমি 26টা জাতি জনগোষ্ঠী আছোঁ। এই 26টা জাতি জনগোষ্ঠীক লৈ পেলাই তেওঁলোকৰ যদি এজেণ্ডা হয় সেইটো ভাল, কাৰণ ইয়াত দীঘলীয়া এটা সংগ্ৰাম হ'ল, ইয়াত বড়ো অনাবড়ো হ'ল। এইবিলাক চব নাইকিয়া কৰি কাম কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়াই। গতিকে ইয়াত যাতে খেলাৰ নামত নেখেলে, পৰিৱেশ যাতে নষ্ট নকৰে। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ কিছুমানৰ যিটো ভাষণ ডাইৰেক্ট ইনডাইৰেক্ট বড়ো অনাবড়ো কৰিবলৈ চেষ্টা কৰি আছে, যাতে সেইটো নহয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ভাৰতীয় সংবিধানত প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী বুলি কোনো মানে নাগৰিক নাই। নিৰ্বাচনত হয়তো বহুতো মানুহক আকৃষ্ট কৰিবৰ কাৰণে আমাৰ দলৰ নেতাসকলে কয়, যিটো ঠিক নহয়, কাৰণ বহুত কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছে। 26টা জনগোষ্ঠীক আমি এটা বিশ্বাস দিবলৈ, ইয়াত সমন্বয় কৰিবলৈ বহুত চেষ্টা কৰি থকা হৈছে। গতিকে এনেকুৱা চেষ্টাত যিকোনো লিডাৰে যাতে আহি পেলাই তুলুঙা যাতে মন্তব্য নকৰে, সেইটো আমি অনুৰোধ কৰিছোঁ। ভালে ভালে নিৰ্বাচনটো হৈ যাওক। কোন দলে আহিব, কোন দলে যাব, কোনে চৰকাৰ কৰিব, সেইটো আমাৰ BTR অঞ্চলৰ ভোটাৰে সেইটো নিৰ্ণয় ল'ব, নিৰ্ণায়ক ভূমিকা পালন কৰিব। গতিকে সকলোকে সংযমহে থাকিবলৈ মই অনুৰোধ কৰিছোঁ।